শ্ৰীৰাম। আজি বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটীৰ পৰা 32 কিলোমিটাৰ নিলেগত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে হাজো নামৰ এখন গাঁৱত। আৰু এই হাজো গাঁওখনত যি পঞ্চতীৰ্থ দৰ্শনৰ বিষয়ে আমি অকণমান আপোনালোকৰ আগত অৱগত কৰিবলৈ আহিছোঁ। আৰু পঞ্চতীৰ্থ দৰ্শন কৰোঁতে কেনেকুৱা কৰি কৰে তাৰ বাবে আমি যিটো প্ৰথম ভিডিঅ' সেইটো আজি কৰিম। পঞ্চতীৰ্থ দৰ্শন কৰাৰ আগত অৰ্পৰ্ণভৱ নামৰ এটা পুখুৰী আছে, সেই পুখুৰীটোত স্নান কৰিব লাগে। আৰু সেই পুখুৰীটোৰ বিশেষত্ব বা ইয়াত স্নান কৰিলে কি হয় আমি সকলোবিলাক আপোনালোকক জনাই আছোঁ। আপোনালোকে আমাৰ ভিডিঅ' কেনেকুৱা পায় নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে আমাৰ ভিডিঅ' তো নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলটোৰ নাম হৈছে AUBS আৰু ফেচবুকত পেজ আছে, আৰু এই পেজটো ফ'ল' কৰি আমাক আগলৈ লৈ যোৱাত আপোনালোকে সহায় কৰিব। কাৰণ কিয় আপোনালোকে ছাপৰ্ট অবিহনে আমি আগবাঢ়িব নোৱাৰিম। কাৰণ কিয় আপোনালোকলৈ ইমান ঐতিহাসিক পুৰণা যিবিলাক তথ্য আপোনালোকলৈ আগবঢ়াই আছোঁ। আপোনালোকৰ যিবিলাক ল'ৰা ছোৱালী নৱপ্ৰজন্মই আমাৰ ভিডিঅ'ৰ পৰা বহুতখিনি কথা জানিব পাৰিব, আৰু হয়তো আপুনিও বহুতখিনি কথা যিখিনি গম পোৱা নাই সেইখিনি আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে গম পাব। আৰু আমাৰ ভিডিঅ' চাই কেনেকুৱা পায় নিশ্চয় এবাৰ কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱী ঘৰৰ পৰিয়ালৰ লগত, আৰু এটা লাইক কৰিব। কাৰণ কিয় আপোনাৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহ দিয়ে আৰু সাহস দিয়ে, আৰু আমি যাতে এনেকুৱাকৈ আগবাঢ়ি দুইজনে আগুৱাই যাব পাৰোঁ আপোনালোকৰ ছাপৰ্ট লাগিব। আৰু তাৰ বাবে আপোনালোকে সদায় আশীৰ্বাদ কৰিব যাতে এনেকুৱা ভাল ভাল কাম আৰু আগলৈকে কৰি যাব পাৰোঁ। আৰু এতিয়া বহুত বেছি দেৰি নকৰি আপোনালোকলৈ আগবঢ়াই আছোঁ বাকী বিশেষ কথাখিনি। যি ঠাইত আছোঁ এই ঠাইখিনিৰ লোকেশ্যনটো হ'ল আপোনাৰ হাজো শুৱালকুছি যিটো পথ আছে, এই হাজো শুৱালকুছি পথত আহি থাকোঁতে আপোনালোকে হাজোৰ যিটো গণেশ মন্দিৰ পাব, এফালে কেদাৰত যায়, আনফালে মাধৱৰ পৰা আহে, বা শুৱালকুছিৰ পৰা আহোঁতে এফালে মাধৱত যায়, এফালে কেদাৰত যায়। এই পাখমালাৰ পৰা মাধৱৰ পৰা আহোঁতে আপোনালোকে গণেশ মন্দিৰ এৰি আহি শুৱালকুছিৰ পথত কিছু আহিয়ে লেফ্ট চাইডে এটা পথ পাব। যিকোনো মানুহক সুধিলে সৰগদ্বাৰৰ ফাক বা অৰ্পৰ্ণভৱ পুখুৰী বুলি ক'লে আপোনালোকক দেখুৱাই দিব। গতিকে আজি আমি ভিডিঅ'টো দেৰি নকৰি কৰি যাওঁ। এই আমি অৰ্পৰ্ণভৱ পাইছোঁ, অৰ্পৰ্ণভৱৰ বিষয়ে আপোনালোকক জনাই আছোঁ। আহক। এই অৰ্পৰ্ণভৱ পুখুৰীটোৰ বিষয়ে আজি আপোনালোকক যি জনাবলৈ আহিছোঁ, এই পুখুৰীটো কোনে কেতিয়া কেনেকুৱা কৰি খান্দিছিল এইটো কোনো ধৰণৰ ইয়াতে বহু পুৰণি এটা তথ্য অনুসৰি ইয়াত কেঁকুৰা সাগৰ থকা বুলি কয়, আৰু কেঁকুৰা সাগৰৰ লগতে সংযুক্ত হৈছিল এই অৰ্পৰ্ণভৱ পুখুৰীটো। কালক্ৰমে কেঁকুৰা সাগৰ মাৰ্গ গৈ এই অৰ্পৰ্ণভৱ পুখুৰীটোহে ৰৈছে। যি নহওক, দাপৰ ত্ৰেতা যুগৰ সন্ধিক্ষণত পূৰ্বমুনিয়ে যেতিয়া মণিকোট পাহাৰত আছিল তেতিয়া তেওঁ বিশ্বশান্তিৰ বাবে যজ্ঞ কৰিবলৈ বিচাৰিছিল। আৰু সেই সময়ত হয়াসুৰৰ লগত আৰু দুজন অসুৰে পূৰ্বমুনিৰ লগতে তেওঁৰ শিষ্য প্ৰশিষ্যসকলক বহুতো অসুবিধা দিছিল, আৰু যিবিলাক যজ্ঞৰ কাৰণে সা সামগ্ৰী আনে সেইবিলাক খাই লণ্ডভণ্ড কৰিছিল। যজ্ঞ কৰিব নোৱাৰি আৰু তেওঁলোকৰ অত্যাচাৰত পৰা পৰিত্ৰাণ পোৱাৰ বাবে পূৰ্বমুনিয়ে এদিন গছৰ তলত ভগৱান বিষ্ণুৰ নাম লৈ শুই থাকে। আৰু সপোনত বিষ্ণু ভগৱানে আহি পূৰ্বমুনিক কৈছিল যে আপুনি পঞ্চতীৰ্থ দৰ্শন কৰক। সেই পঞ্চতীৰ্থ দৰ্শন কৰাৰ আগত এই পুখুৰীটোত স্নান কৰিব দিছে। তেতিয়া পূৰ্বমুনিক বুজাই দিছিল যে এই পুখুৰীটোত স্নান কৰিলে পুনৰ্জন্ম লাভ নহয়। দ্বিতীয়তে কোনোবা ব্যক্তিয়ে যদি জানি অজানি কিবা ভুল কৰে, সেই ভুল মানে পাপৰ প্ৰায়শ্চিত্ত এই পুখুৰীটোত স্নান কৰিলে হয় বুলি বিষ্ণু ভগৱানে। এই পুখুৰীটো বৰ্তমান একেবাৰে জংঘলেৰে পৰিপূৰ্ণ হৈ আছে। এই পুখুৰীটো যদি জংঘল কাটি পানীটো উলিয়াই তেনেহ'লে নিশ্চয় এইটো দৰ্শনাৰ্থীৰ কাৰণে ভাল এটা অনুষ্ঠান হৈ পৰিব, আৰু ইয়াতে দৰ্শনাৰ্থী আহি স্নান কৰাৰ লগতে হয়তো জিৰণিও ল'ব পাৰিব। দ্বিতীয়তে ইয়াতে এখন চিৰিও আছে তললৈ নামি অহা। গতিকে এইটো সংৰক্ষণ কৰিব পাৰিলে হয়তো বহুখিনি হাজো ৰাইজৰ লগতে তীৰ্থযাত্ৰীৰো বহুত সুবিধা হ'ব।